সন্ধ্যা যেতিয়া নামে আইলৈ মনত পৰে। জুবিন দা পাপন দা জিন্দাবাদ কেলা। কি হ'ব আর অফিসর ইমানটা স্টাফ রাখার পিছতো ইমানটাক দরমহা দেওয়ার পিছতো মালিকে যদি সব কাম করবে লাগে মাথা নষ্ট হয়ে যায়। এ হরেন হরেন পটা পটা ইয়া আকৌ বেকাৰ পইচা চইচা দি পেলাই পুহি থোৱা আনিছি মই আকৌ কাম চাম কৰিব নোৱাৰে আগবাৰত নাহে ভাল। এ হৰেন তই শুনে আহিবি না তোক খেদা এপ্লিকেশ্যন এখন লিখিম তই ইটকে ওলবা লাগব কিন্তু মোৰ অফিচৰ পাই। এ স্যার আপনি কিন্তু অলপ বেশি করে দিয়ক। মই ইমান বঢ়িয়াকে মির্জাপুর খান চাই আছিলো, অলপ বাকি আছিলে তাই। তোক মানে মই অফিচত মিৰ্জাপুৰ চাৰ কাৰণে বহাই দিছো। ওলা খাবার ইচ্ছা আছে নেকি তোৰ? ও স্যার কেন নকরবো দিয়ক। হ'ব দিয়ক স্যার, মোৰ ভুল হৈছে। কিয় মাতিছিল মোক কওকচোন আপনি। কিয় বেটা এতিয়া কিয় আনিছা? যা মোৰ কাৰণে চাহ কাপ লৈ আহিবি আৰু লগত মেৰিগোল্ড বিস্কুট আনিবি কিন্তু। হ'ব দিয়ক স্যার, মই এতিয়া নিছো, আপনি টেনশনে নলব। যা আকৌ বেটা পটাপট যা লৈ আহ, মোৰ চাহ খাব ইচ্ছা গৈছে। তহঁতে বেটা মালিক বাইদেউক চিনিব নাই ন, এনে দৰমহা দি থকা বুলি ভাবছা। হেল্ল' অ নিৰ্মলা ভাত বনাইছা নাই? হাও মই যাওঁ, মই আজি বেছি টাইম অফিচত নাথাকো। তাই তুমি মাৰ লগত আৰু কাজিয়া কৰিছা? কুকুৰ মেকুৰী নিচিনা কিমান কাজিয়া কৰা দুনাটো? অ দেহা মই কিন্তু তোমাক বেয়া পাইছো, তুমি আমাক কুকুৰ মেকুৰী বুলি কৈছ। চালা মোৰ আপাটো কি খচ্চত আমি এটা বিয়া পাতি দিলো, এতিয়া মোক হাৰাশাস্তি কৰি মাৰিছে, একদম জ্বালা কালাত থাকিব পৰা নাই। অ দেহা ৰবাচোন, এই বুঢ়ী আৰু বকছি, ৰবাচোন ৰবা তুমি লালত থাকা। এই বুঢ়ী কি কৈছা তই? মিয়াও 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 ভৌ 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 হাও এই বেছি এই বুঢ়ী মাৰিবা আহিছে হা, তুমি আহা ঘৰত প্লিজ পটাপট আহা তুমি। বুঢ়ী তই মোক মাৰ, দেহা আহিছে ৰ, তাৰপিছত তোক পিছি বহাল কৰি দিব। এই নটি আকৌ নকৰে, মোৰ বাবাই মোক আকৌ নকৰে, তোক পিছি বহাল কৰিব। চাই দেখোন তই জীৱনটোত শান্তিয়ে নাপলো। অফিচতে এতিয়া ঘৰতো কুকুৰ মেকুৰী নিচিনা কাজি লাগছি। চেছ যাম মই, দেউতাই ভাল কৰিছি এলা চব এৰি কিনে সন্যাস লৈছি। ময়ো আৰু বেছি দিন নাই সন্যাসে ল'ম দেউতাৰ নিচিনা। এলা ঘৰত এটাতো আছিলে, এতিয়া আৰু বিয়া কৰি পিনে আৰু টাইম লো। এতিয়া মোৰ হাৰাশাস্তি বাপ্পা অ ইমান জ্বালা। আজি দেহাক মই চব কৈ দিম বুঢ়ীৰ কথা। ঐ কি হৈছে মনু? ঐ মই আছো দে, কচোন কি হৈছে ক পটাপট। অ দেহা মোক বুঢ়ী হয় না, মোক বুঢ়ী মাৰছি, মোক বেয়া বেয়া গালি দিছি। মই বোলে কিয় আহিছিলো এখন ঘৰত তোমাক বৰবাদ কৰি দিলো বোলে, সেয়া কথা কৈছি জানো না? হা মাই ইনকে কৈছি নেকি? ৰবা মই মাৰ লগত কথা পাতিছো, ৰবা অলপ তুমি। অ মাই কি হৈছে, তই মুনুক কিয় মাৰছা? আৰু তই মুনুক এলা কথা কিয় কৈ থাকা? মোক বৰবাদ কৰিছি কিবা কৈছি নেকি বৰবাদ? এনে এনে কিয় কথা কয় এলা? অ ৰবা এই নটিটো মিছা কথা কৈছি, এই নটিটোক আজি মই হাও বুঢ়ী তই আন কাজিয়া কৰিব আহিছা? আও এন্দে আৰু কুকুৰ মেকুৰীৰ নিচিনা কাজিয়া লাগবা ধৰিছি। চেছ যা, মই দেউতাৰ নিচিনা সন্যাসী হবা লাগব আন পাইছো আৰু উপায় নাই। অ গাইজ ভিডিঅ'টো শেষ কৰো দিয়ক, এন্দে আৰু কুকুৰ মেকুৰীৰ নিচিনা কাজিয়া লাগবা ধৰিছি। আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ। যদি ভিডিঅ'টো ভাল লাগছি নহয় নিচান টিভি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিব। বাই বাই, বেয়া নাপাব দিয়ক, আজি যাওঁ দিয়ক, এন্দে কাজিয়া লাগছি বয়া।